মিটার দেবনাথ একচুয়ালি ডক্টর মিটার দেবনাথৰ মই কথাটো কৈছিলোঁ যে একদম ভাইৰেল হৈ পৰিব একচুয়ালি এটা পুৰা ভাইৰেল হৈ পৰি গ'ল এতিয়া ডক্টৰ মিটাৰ দেবনাথৰ এতিয়া বহুত কাহিনী ওলাই আছে আৰু বহুত কিবা কিবি জানিব হ'লে কিন্তু মই আৰু কমেণ্ট কৰক মই ভালকৈ এটা ভিডিঅ' দি আছোঁ এটা জাষ্ট নৰ্মেল ভিডিঅ' মই ক'ৰবাত আছোঁ এতিয়া নৰ্মেলি জাষ্ট এটা ভিডিঅ' এটা দি আছোঁ আপোনালোকক আৰু ইমানেই ভাইৰেল হৈ পৰিছে ইনষ্টাগ্ৰাম কওক ফেচবুকত যি কওক এতিয়া আহি আছে কলকাতা জবলপুৰ চব কলেজ কোনো ইনষ্টিটিউটৰ ইউনিভাৰ্চিটি মেডিকেল কলেজ বহুত নানা ধৰণৰ বহুত জগাৰ পৰা আহি আছে মানুহ কৈ আছে একচুৱেলি ধৰিব গ'লে কি পলিটিকেল স্কিম আছে নেকি 40জন যিহঁতে মানুহ আহিছে একচুৱেলি ইয়াত পলিটিকেল কিবা গেম আছে কিবা ৰহস্য সোমাই আছে নেকি বা ইমানটো ভাইৰেল একচুৱেলি কিমান যদি কেছ চাওঁ আমি যদি 5 বছৰৰ ওপৰত যদি আমি কেছ চাওঁ 5 বছৰৰ ওপৰত যদি আমি কেছবিলাক চাওঁ তো এই কেছটো বহুতেই নানা ধৰণৰ বহুত ক্ৰিটিকেল হৈ কাৰণে বহুত ভাইৰেল হৈ পৰিছে একচুৱেলি আমি ধৰিব গ'লে চাওক এইটো মই কৈছোঁ যে কিমান ভাইৰেল হৈছে ৰিলছ যদি আমি যদি কৰিছোঁ ইয়াত কিবা পলিটিকেল আছে নে কিবা আছে কিন্তু এইটো বহুত বেয়া আছে একচুৱেলি কিন্তু এনেকুৱা কেছ শুনিব নালাগে কিন্তু ইয়াত ক'ব ইমানটো নিবিচাৰোঁ আৰু কিন্তু যোনে কৰিছে এইটো জল্দি ন্যায় পালে ভাল আছিলে একচুৱেলি কেমেৰা তুলি আছে আৰু কিছুমান কথা মই একদম একচুৱেলি বহুত একদম ডাইৰেক্ট কৈ দিওঁ সেইকাৰণে মই কিবা কেতিয়াবা অলপ ভাবি চিন্তি ক'ব লাগিব যেনেকৈ লাগি আছে কিছুমান কথা আৰু যদি ৰহস্য জানিব আছে ছাবস্ক্ৰাইব কৰিলে আৰু মই ভালকৈ ভিডিঅ' একচুৱেলি দি আছোঁ এইটোৰ বিষয়ে